ৱেলকাম ফ্ৰেণ্ডছ। আজি মাছৰ মাথা আৰু পেটুৰে এটা ৰেচিপি বনাওঁ আহক। ইয়াত মই এটা বেঙেনা দিম। বেঙেনাটো মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মাছ কেইডোখৰ মই ফ্ৰাই কৰি ল'ম। সেইকাৰণে মই এখন পেনত অলপমান তেল আৰু মাছকেইডোখৰত মই হালধি আৰু নিমখ লগাই ফ্ৰাই কৰিছোঁ। দুডোখৰ মাছ মই এনেকৈয়ে ফ্ৰাই কৰি ল'ম। তাৰ পাছতে এতিয়া আদা নহৰু এনেকৈয়ে মই গুচাই লৈছোঁ। এয়া মোৰ মাছো এইফালে ফ্ৰাই হৈ গ'ল। এতিয়া ছাইডখিনিও মই এনেকৈয়ে ফ্ৰাই কৰি লৈছোঁ আৰু এয়া মই মাছকেইডোখৰ উঠাই লৈছোঁ। এতিয়া ইয়াতে মই অলপমান হালধি আৰু নিমখ দি পেলাই মাছৰ মাথাখিনিও ফ্ৰাই কৰি ল'ম। এয়া মই মাছৰ মাথাও দি দিছোঁ। মাছৰ মাথা আৰু পেটু দি পেলাই আপোনালোকে কেনেকৈ কি বনাই বাৰু মোক কমেণ্ট কৰি জনাবচোন। এয়া মই মাছৰ মাথাখিনিও ফ্ৰাই কৰি ল'লোঁ। এতিয়া ইয়াতে অলপমান পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, সেয়া দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে ইয়াতে মই দিম আদা নহৰু কুটি লৈছিলোঁ এইখিনি অকণমান এনেকৈ লৰাই লৈ পেলাই মই ইয়াতে পেটুখিনিও দি দিম। এয়া মই পেটুখিনি অকণমান ভাজি লৈছোঁ আৰু ইয়াতে দিলোঁ মই বেঙেনা সৰু সৰুকৈ কাটি লৈছিলোঁ সেইখিনি আৰু এতিয়া মছলা এড কৰিম। ইয়াত দিছোঁ মই জিৰা অকণমান, ধনিয়া, লাল মিৰ্চ পাউডাৰ আৰু হালধি আৰু অকণমান নিমখ। তাৰপাছতে দি দিলোঁ মই মাথাকেইটা মই একেবাৰে মিহিকৈ ভাঙি লৈছোঁ। এয়া চাওক, মই একেবাৰে ধুনীয়াকৈ ভাঙি ল'লোঁ গোটেইখিনি। তাৰপাছতে এতিয়া এনেকৈ অকণমান সময় লৰাই লৈ পেলাই মই ঢাকন দি দিম। তাৰপাছত আকৌ এতিয়া মই জলকীয়া দিলোঁ। জলকীয়া 4টামান এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু 2টা ডাঙৰকৈ এনেকৈয়ে দি দিছোঁ গোটাকৈ। তাৰপিছতে দিলোঁ অলপমান ভাত। এতিয়া ভাতখিনিও মই এনেকৈয়ে গোটা হৈ নথকাকৈ পূৰা ভাঙি ল'ম আৰু এয়া মোৰ মাছৰ মাথা আৰু পেটুৰে বনোৱা ৰেচিপিটো ৰেডি হৈ গ'ল। আমি ইয়াক পেটু ভাজি বুলি কওঁ আৰু এয়া পেটু ভাজিৰ ফাইনেল লুক। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বনায়ো খাই চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।